হেল্ল' কি খবৰ সকলোৰে সকলো ভালে আছে চাগে মোৰো ভাল বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাব ওলাইছোঁ আহি আছোঁ এফালে মাজুলীত আছোঁ ঘৰত আহি আছোঁ এফালে মাহীহঁত আহিছে মাহীহঁতক আনিব আহিছোঁ ঘাটৰ পৰা মাজুলীত দলং এখন বনি আছে গম পাইছে এখনে নহয় দুখন দলং বনি আছে এখন যোৰহাটলৈ বনি আছে আৰু এখন বনি আছে এইফালে বিহপুৰীয়া বঙালমৰালৈ লখিমপুৰলৈ তাকে আহি আছোঁ মোৰ লগত আছে এই আমাৰ আসাম পুলিচৰ মোৰ দাদা ককাইদেউ অজিত দাস নতুনকৈ চাকৰিত সোমাইছে হ'ল 2 বছৰমান হ'ল ন ইও আহিছে বহুত দিনৰ মূৰত তাকে বোলো ইয়াকো লৈ আহোঁ অকণমান ফুৰাই আহোঁ ময়ো সুখ দুখৰ কথা অলপ পাতোঁ বোলো বহুত দিনৰ মূৰত ইয়াক লগ পাইছোঁ 3 বছৰমানৰ মূৰত লগ পাইছোঁ সেইকাৰণে আজি একেলগে ওলাই আহিলোঁ আৰু ভিডিঅ'টো চাই থাকিব গাড়ী চলাই আছোঁ বিশেষ নকওঁ ডাইৰেক্ট যাম এতিয়া ঘাট ধুনাগুৰি ঘাট যাম চিলাকলা বালিচাপৰি পৰা আগলৈ আৰু 4 লেন ৰাস্তাও বনি আছে তাকে মাজুলী কেনেকুৱা কি আগবাঢ়িছে গোটেইখিনি দেখাম ৰাস্তা ঘাটত বলক ভিডিঅ'টো আৰম্ভ কৰিলোৱে আমি আহি আছোঁ এতিয়া গড়মূৰৰ পৰা চিলাকলা বালিচাপৰি ঘাটলৈ আৰু আছে ধৰি লওক 6-7 কিলোমিটাৰমান আছে এয়া চিলাকলা বালিচাপৰি পাওঁ আমি এয়া 4 লেন ৰাস্তা বনি আছে মাজুলীৰ 4 লেন ৰাস্তা ভবাই নাছিলোঁ মাজুলীত যে কেতিয়াবা 4 লেন ৰাস্তা হৈ উঠিব এয়া মাজুলীৰ বাকী ৰাইজৰ সপোন লগা কথা তই ভাবিছিলি নে কেতিয়াবা ইয়াত যে 4 লেন হ'ব বুলি 4 লেন হৈছে এয়া আমি ঘাট পাম আৰু ধুনাগুৰি ঘাট ৰাস্তাবোৰ অলপ বেয়া হৈ আছে গাড়ী চাড়ী ট্ৰেক্টৰ চেক্টৰবোৰ চলি আছে JCB এক্সকেভেটৰবোৰ চলি আছে কাৰণে অলপ ৰাস্তাবোৰ বেয়া হৈ আছে বহুত বেছি মাটিৰ প্ৰয়োজন হয় মাটি আনি আছে এইবোৰ ভবা ৰাস্তা বনিব ন ৰাস্তা হৈ যাব 4 লেন যেতিয়া বনিব কম ধুনীয়া ৰাস্তা হৈ যাব নেকি ইয়াত এতিয়া কেনেকুৱা চিধা লাগিছে কেনেকুৱা ভাল লাগিছে পাই গ'লোহি আমি চেলেক ধুনাগুৰি এয়া দলং বনি আছে লখিমপুৰ বঙালমৰা বিহপুৰীয়ালৈ লাগিব এয়া দলং আমি চাওঁ দ্ৰুতগতিত কাম চলি আছে যোৰহাটৰখনো চলি আছে কাম যথেষ্ট কাম চলি আছে তললৈ নামি যাওঁ চাই আহোঁ দলংখন কিমান কি কাম আগবাঢ়িছে বহুত দিনৰ মূৰত আহিছোঁ যেতিয়া মাজুলী কেনেকৈ ভাল কিবা এটা কাম হয় ভাল লাগে নিজৰে ভাল লাগে এইখন চেলেক ধুনাগুৰি ব্ৰিজ বনি আছে এইবোৰ খুটা কিমান দুখন দলং হ'ব এখন 700 মিটাৰ হ'ব আৰু মাজত চাপৰি এটা আছে সেই চাপৰিটোত আৰু সিফালে 1.2 কিলোমিটাৰ দুখন দলং মাজত এটা চাপৰি আছে সিফালে দুখন দলং হ'ব এইবোৰ গাৰ্ডাৰবোৰ তুলি আছে দেখাম ওচৰত গৈ ইফালে বহুত দূৰ যাব পৰা হ'ব ইয়াত বনি আছে ন এইটো হেৰিয়ে গুটিয়ে পেলালে এইডোখৰ ধুনীয়াকৈ গাড়ী যাব পৰাকৈ এইবাৰ গাৰ্ডাৰ তুলি আছে দেখিছ নাই চলালকৈ গাৰ্ডাৰ তুলিছে ভাল লাগিছে হয় নাই আকৌ এনেকুৱা কি এটা পৰিৱেশ আছিলে আগৰ ইয়াত কাঠৰ দলং আছিলে এইফালে দেখাই দেচোন বাঁহৰ আৰু কাঠৰ ওপৰেদি কাঠ দি দিয়ে সেই ছাইডত এয়া বাঁহৰ দলং আছিলে সেইফালেদি আমি পাৰ হ'ব লাগে আৰু মাজত সেইটো আগলৈ চাপৰি বহুত দ্ৰুতগতিত কাম চলি আছে দেই বাপৰে বেলেগ চিষ্টেমত তুলিছে দেই গাড়ীবিলাক ন চলালকৈ তুলিছে গাৰ্ডাৰ হৈ গ'লে আমাৰ বিহালী ঘৰ বেছি সময় নালাগে আৰু বিশ্বনাথ চাৰিআলি বিহালী ঘৰ ইয়াত ফটো মাৰিবলৈ এদিন আহিব লাগিব চালিয়া বনাইছে
পালোহি চেলেক ধূনাগুৰি দলং এখন বনি আছে এইবোৰ গাৰ্ডাৰবোৰ তুলি আছে এইটো হ'ল সিপাৰে সেয়া মাজুলী আমি পাৰ হৈ আহিলোঁ এই ৰাস্তা তলেদি বনাই দিলে নদীখন মানে কি বন্ধ কৰি তলেদি যাবলৈ দিছে পানী আৰু ওপৰেদি লোহাৰ ব্ৰিজ বনোৱা আছে গাড়ী চাড়ীবোৰ পাৰ কৰিবৰ কাৰণে আৰু এয়া ব্ৰিজ বনি আছে এইখন মেইন পকা ব্ৰিজ এখন 700 মিটাৰমান হ'ব আৰু এইটো হ'ল মাজতে এইটো চাপৰি আৰু এই চাপৰিটোত ৰাস্তা হ'ব আৰু সিফালে আৰু এখন দলং বনি আছে 1.2 কিলোমিটাৰ হ'ব এইখন বনাই আছে SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড দেখিবলৈ পাইছে খুব স্পীডত কাম চলি আছে ভাল লাগিছে খুব বেছি 1-1.5 বছৰৰ ভিতৰত এই দলংখন হৈ উঠিব বুলি আশা ৰাখিছোঁ আৰু যেতিয়া 1-1.5 বছৰ হৈ উঠিব এই দলংখন তেতিয়া লখিমপুৰ বঙালমৰা বিহপুৰীয়া এইফালে গহপুৰ নাৰায়ণপুৰ তেনেই ওচৰত অতি সোনকালে হৈ উঠিব তললৈ ব'ল নামো এবাৰ চাই লওঁ আমি আগতে ইয়াত বগৰী খাবলৈ আহোঁ খুব বগৰী লাগে